সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন মিনি ভ্লগলে আৰু লগতে সকলোলৈকে দুৰ্গা পূজাৰ আন্তৰিক শুভেচ্ছা থাকিলে। আৰু আজি আমি আহিছোঁ মৰাণ আৰু 3 ঘণ্টাৰ অন্তত এয়া ফাইনেলি পালোহি মৰাণ। লগতে আমাক স্বাগতম কৰিবলৈ গেটৰ মুখতে ৰখি আছে আমাৰ বাবু ভাইয়া। তাৰ পাছতে আহি তাৰ ৰুমত পালোহি আৰু সি আমি অহা গম পাই এয়া আনি থৈছে তন্দুৰী। গতিকে দেখি আৰু লোভত আমি লৰালৰিকৈ ফ্ৰেছ হৈ এইপিনে দালি চব্জি আৰু ভাত পাতি দিলোঁ। লগতে ভাতকেইটা খাই আমি সন্ধিয়া ওলাই গ'লোঁ পূজা চাবলৈ আহিম আৰু আমাৰ এয়া বাইদেউ বিশাল নোসোমাব হ'বই নোৱাৰে। বিশালৰ অবিহনে যে এইভাগৰ পূজা একদম আধৰুৱাই। গতিকে মৰাণতে হওক বা যোৰহাটতে হওক বিশাল মেইন আৰু তাতেই বাইদেৱে আমাৰ কিবাকিবি কিনি ল'লে। তাৰপাছত আমি আহিলোঁ পূজা চাবলৈ বুলি। এয়া হৈছে প্ৰথম ভাগ মণ্ডপ আৰু ইমান ধুনীয়াকৈ সজাইছে বাঁহেৰে, চাওকচোন মণ্ডপ ভাগ। লগতে আমি যেতিয়া গৈ পাইছিলোঁ তেতিয়া আৰতি কৰিবৰ সময় হৈছিলে, আমিও ভাল পালোঁ। গতিকে ধুনীয়াকৈ তাতে সেৱা এটা কৰি ল'লোঁ। তাৰপাছত প্ৰসাদ লৈ আৰু ইয়াত প্ৰসাদ দিয়া ছিষ্টেমটো চাওকচোন, ইমান ধুনীয়াকৈ দিছে কাগজত পেকিং কৰি। আৰু এয়া দ্বিতীয় ভাগ মণ্ডপ, ইয়াতো সেৱা এটা কৰি ল'লোঁ। তাৰপাছতে আমি ওচৰতে হৈ থকা এভাগ মণ্ডপলৈ আহিলোঁ। এই পূজা মণ্ডপ ভাগ ইমান ধুনীয়াকৈ সজাইছে চাওকচোন, আন মণ্ডপতকৈ অলপমান পৃথক। এই মণ্ডপ ভাগ ডলা চালনী জাপি আদিয়ে ধুনীয়াকৈ সজাই থৈছে। লগতে এই চেল্ফি পইণ্টটো ধুনীয়াকৈ বাঁহ বেতৰ সামগ্ৰীয়ে সজাই থৈছে। আমি ডাইৰেক্ট পালোহি মেলাত সোমাই অলপমান বোকা ধেমালি খেলিলোঁ, যিহেতু গোটেই মেলাখন বোকা। গতিকে আজি আমাৰ মৰাণৰ পূজা ইমানতে সামৰিছোঁ আৰু পূজা সামৰি আমি এতিয়া পেট পূজাৰ কাৰণে আহিছোঁ। আৰু পেট পূজাৰ কাৰণে আমি আহিছোঁ জাচিংফা ধাবা। ইয়াতে আমি ফিছ কাৰী আৰু পৰ্ক কাৰী এটা পেকিং লৈ লৈছোঁ আৰু ৰুমত গৈ ধুনীয়াকৈ ভাতৰ লগত খাই আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। নেক্সট আকৌ আহিম এটা নতুন মিনি ব্লগ লৈ। বাই।